নমস্কাৰ সকলোকে মই জিম্পিয়া আপোনালোকক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকক লৈ যাব খুজিছোঁ আজি মই এভাগ মন্দিৰলৈ হয় অগ্নিনাভ শিৱ মন্দিৰ এইভাগ মন্দিৰ শিৱসাগৰ নাজিৰাত অৱস্থিত আৰু গেটখনৰ পৰা সোমাই আহিছোঁ এজোপা গছ হয় ফলৰ গছ এজোপা অষ্ট্ৰেলিয়াৰ হয় আৰু আহি এয়া আমি মন্দিৰৰ ভিতৰ পালোহি আৰু আমি গৈছিলোঁ 22 জানুৱাৰী 2023 চনত আমি যেতিয়া গৈছিলোঁ তেতিয়া মানে এতিয়াৰ যিটো মানে মানুহৰ ভিৰ হৈছে তেতিয়াও আছিলে তেতিয়া মাইবিং নগৰ তেতিয়া অলপ কম আছিলে আমি তেওঁৰ ওচৰত ধুনীয়াকৈ আশীষ ল'ব পাৰিছিলোঁ দৰ্শন কৰিব পাৰিছিলোঁ আৰু চাওক এয়া হৈছে শিখাবা মানে এয়া হৈছে এই মন্দিৰ ভাগৰ গৰাকী আৰু তেওঁ আচলত কি লাগি আছে দেখা পাইছেনে আপোনালোকে হয় ঠিকেই মন কৰিছে এইভাগ হৈছে ফৰিং বাবা এইভাগ সাধাৰণ ফৰিং নহয় এইভাগ হৈছে এই মন্দিৰলৈ আহি থকা ফৰিং আৰু এই মন্দিৰ ভাগলৈ এনেকৈ পুষ্কৰো আহে আৰু এই ফৰিং বাবা ভাগকো আমি দেখাৰ সৌভাগ্যকণ পালোঁ এই ভাগকো পটককৈ দেখা নাপায় এই ভাগ আমি যোৱাৰ এমাহমানৰ আগৰ পৰাই এই মন্দিৰ ভাগত আছিলে আৰু এনেকৈয়ে থাকে শিখাবাৰ লগত এনেকৈ লাগি থাকে শিখাবাই ধুনীয়াকৈ এই মন্দিৰ ভাগ সজাইছে চব ইমান ধুনীয়াকৈ ৰাখে এই মন্দিৰ ভাগ দেখিয়ে ভাল লাগে পৰিষ্কাৰ পৰিচ্ছন্ন আৰু ইয়াত যিসকল কৰ্মচাৰী থাকে তেওঁলোকেও ইমান যে ধুনীয়াকৈ কামখিনি কৰে নিয়াৰিকৈ বিৰাট ভাল লাগে আৰু ধুনীয়াকৈ মন্দিৰটো মানে সজাই পুৰাই তোলে বিৰাট ভাল লাগে আৰু এই শিখাবাই এই মন্দিৰ ভাগ 2015 চনত তেওঁৰ স্বামীৰ সৈতে প্ৰতিষ্ঠিত কৰিছিলে কিয়নো তেওঁ নিজৰ বাৰীখনত বহুত সাপ দেখা পাইছিলে য'তে ত'তে সাপ দেখা পায় আকৌ তেওঁ সৰুৰ পৰাই শিৱ ভক্ত আছিলে তেনেকৈ তেওঁ এজন ব্যক্তিয়ে ক'লে যে তুমি তোমাৰ ঘৰতে এভাগ শিৱ মন্দিৰ প্ৰতিষ্ঠিত কৰা আৰু তেওঁ তেনেকৈ প্ৰতিষ্ঠিত কৰি আহি আজি তেওঁ এইখিনি পৰ্যায় পালেহি আৰু এই মন্দিৰ ভাগক ডিজিটেল শিৱ মন্দিৰ ৰূপেই জনা যায় ডিজিটেল বুলি কিয় কোৱা হয় মানে ইয়াত এগছি বন্তি জ্বলোৱা হয় বন্তি গছক ৰাজহুৱা বন্তি বুলি কোৱা হয় আৰু এই বন্তি ভাগত জ্বলোৱাৰ সময়ত আপুনি যি ভাবে আপোনাৰ মনোকামনা পূৰণ হ'বই যিটো আমি নিজেই পাইছোঁ আমাৰ আকৌ ইয়ালৈ যাবলগীয়া হৈ আছে মন্দিৰ ভাগলৈ আমি যাম অকণমান ঠাণ্ডা হওক তেতিয়া যাম কিয়নো বেটাক লৈ গ'লে বেটাই এতিয়া যথেষ্ট কষ্ট পাব সেইকাৰণে আমি লাহে ধীৰে যাম শৰাই দিবলৈ আছে এয়া চব পূজাৰী দেৱে তেওঁৰ আচলৰ পৰা ফৰিং ভাগ লৈ পেলাই শিখাবাক কৈছে তাতে থৈ দিয়ক বহুত কাম আছে এতিয়া এনেকৈ কৈছে আৰু শিখাবাই ধুনীয়াকৈ শিৱ বাবাৰ ত্ৰিশূল পাতত দি দিছে কিন্তু মন কৰকচোন তেওঁ যাব খোজা নাই শিখাবাৰ হাতৰ পৰা দেখিছেনে শিখাবাৰ হাততেই আছে শিখাবাই কৈছে চাওকচোন যাব খোজা নাই ফৰিং বাবা যাব নোখোজে তেওঁ হাততেই লাগি আছে আৰু পূজাৰীদেৱে কৈছে যোৱা বহুত কাম আছে নহয় তুমি ত্ৰিশূল পাততে যোৱা আমাক কাম কৰিব দিয়া এনেকৈ কৈছে মানে আৰু শিখাবাই তেওঁক আপেল দিয়ে কমলা দিয়ে আৰু ইমান যে ধুনীয়াকৈ খায় নহয় এয়া চব লাহেকৈ গৈছে যাওঁ নেযাওঁকৈ আৰু এই শিখাবাক আমি সকলোৱে চিনি পাওঁ তেওঁৰ এটি ফেচবুকত পেজ আছিলে মোৰ পাকঘৰ মোৰ ফুলনি ইমান যে ধুনীয়াকৈ তেওঁ কথাখিনি কয় ইমান ভাল লাগে শুনি মানে কি ক'ম আৰু মানে ক'বলৈ ভাষা নাই মানে তেওঁ তাত কেতিয়াও নিজৰ চেহেৰাটো দেখুওৱা নাছিলে তেওঁ সদায় হাত দুখন নি আৰু তেওঁৰ ভইচটোহে আমি শুনা পাওঁ ভইচটো যে ইমান ধুনীয়া লাগিছিলে শুনি মানে শুনিয়ে থাকিব মন যায় কেনেকৈ পাকঘৰটো ৰাখিব লাগে কেনেকৈ ফুলগছৰ যতন ল'ব লাগে কেনেদৰে খানা বনাব লাগে সকলোখিনি তেওঁ ইমান ধুনীয়াকৈ কয় শুনিয়েই ভাল লাগে এয়া চব পূজাৰীয়ে মন্ত্ৰ পঢ়িছে তাৰ অকণমান আপোনালোকক শুনাই দিছোঁ আৰু এটা কথা এই মন্দিৰ ভাগ প্ৰত্যেক বুধবাৰ আৰু শনিবাৰে বন্ধ থাকে কিয়নো মন্দিৰ ভাগ খুব সুন্দৰকৈ সেই দুটা দিনত চাফ চিকুণ কৰে আৰু এয়া চাওক এই ফিল্ডখন বৰ্তমান নাই মানে ফিল্ডখন বৰ্তমান আছে মানে ইয়াত পূৰা ইমানটোলৈকে গেটৰ ওচৰলৈকে পেণ্ডেল দি দিছে কিয়নো যিসকল ভক্ত আহিব তেওঁলোকক ৰ'বলৈ জেগা লাগিব গৰম পৰিছে বহুত সেইকাৰণে পেণ্ডেল দি দিছে তাতে ফেন দি দিছে চকী দিছে ধুনীয়াকৈ তেওঁলোকে তাত বহিব পাৰিব আৰাম কৰিব পাৰিব সেইবাবে দি দিছে পেণ্ডেল ভাগ আৰু সেই সময়ত বেটাই ইমান ফূৰ্তি কৰিছে দেখিছেনে ফিল্ডখন মুকলি পাইছে যে দৌৰা দৌৰি কৰি আছে এই মন্দিৰ ভাগৰ বিষয়ে কৈ থাকিলে শেষেই নহয় কৈ থাকিব মন যায় এই মন্দিৰ ভাগত যি ৰাজহুৱা বন্তি জ্বলোৱা হয় সেই ভাগক অনলাইন যোগেই দেখুওৱা হয় তাতে আপোনালোকে সেৱা লৈয়ে চাগে সকলোৱে আৰু এয়া চব শিখাবাই ইমান ধুনীয়াকৈ আপেল দিছে ফৰিং বাবাক তেওঁ ধুনীয়াকৈ গ্ৰহণো কৰিছে ঠিক আছে আজিলৈ আহিছোঁ জয় অগ্নিনাভ শিৱ বাবা